Hey guys, আজি বিহু বুলি কিবা কিবি কেইটামান বনাবলৈ লৈছোঁ। আজি কেৱল লাড়ুকে বনাম। প্ৰথমতে মই নাৰিকল 4টা খুব ভালদৰে গুচাই কৰি ৰেডি কৰি লৈছোঁ। আচলতে মা আৰু দেউতা আৰু হাজবেণ্ডে মিলি পেলাই এইখিনি কাম কৰি দিলে, কাৰণ নাৰিকল এনেকৈ বাকলি গুচাই কৰি লওঁতে বহুত সময় লাগে। প্ৰথমতে মই সেইখিনি পিহনাত ৰুকি লোৱা নাৰিকল আছিলে, তাত জোখমতে চেনি সানি পেলাই থৈ দিছোঁ। আৰু এইখিনি হৈছে মই মিক্সিত দিম, সেইকাৰণে কোলা অংশখিনি এৰুৱাই দিছোঁ। তাৰপিছতে মিক্সিত খুব ভালদৰে মিহিকৈ পিচি লৈছোঁ। মিক্সিত পিচি ল'লে লাড়ুখিনি খুব বেছি নিমজ হয়। মই অকণ বেলেগ বেলেগকৈ বনাম বুলি ভাবি সেইখিনিও পিহনাত পিহি লৈছোঁ। আৰু ৰুকনিত ৰুকি লোৱা গ'ল। আৰু এইখিনি হৈছে আৰু এবিধৰ কাৰণে আজি 3টা ফ্লেভাৰৰ লাড়ু বনাম বুলি ভাবিছোঁ। সেইকাৰণে এইখিনি মই পিহনাত পিহি লৈছোঁ, মিডিয়াম চাইজৰ পিহনাটোত। এতিয়া কেৰাহী এটাত মই 2 চামুচমান ঘি দিছোঁ। আৰু ঘি দি পেলাই যিখিনি নাৰিকল মই মিক্সিত পিচি লৈছিলোঁ সেইখিনি এতিয়া দি দিছোঁ। দি খুব ধুনীয়াকৈ জলজলীয়া হোৱালৈকে ভাজি ল'ম। নাৰিকলখিনি প্ৰায় ভাজা হৈয়ে গৈছে। আৰু ইয়াৰ পৰা মই অকণমান নাৰিকলৰ লাড়ুটো ওপৰত দিবৰ কাৰণে অকণমান থৈ দিছোঁ। আৰু এইটো মই কেশৰ আৰু পিষ্টা ফ্লেভাৰৰ লাড়ুটো বনাম বুলি ভাবিছোঁ। কেশৰখিনিটো মই গৰম গাখীৰত তিয়াই পেলাই থৈ দিছোঁ। সেইখিনি যেতিয়া কোমলি পেলাই খুব ধুনীয়া ৰং এটা ধৰিব তাৰ। এতিয়া দিছোঁ ইয়াত মই মিল্ক মেড। আৰু মিল্ক মেডটো দিলে কি হয়, এক্সট্ৰাকৈ চেনি কোনো নিদিলেও হ'ব। এতিয়া সেইখিনি দি অকণমান সময় ভাজি এতিয়া যিখিনি কেশৰ আৰু গাখীৰ মই ভিজাই থৈছিলোঁ সেইখিনি দি দিছোঁ। এইখিনিও দি পেলাই খুব ধুনীয়াকৈ অলপ সময় লৰাই পেলাই ভাজি ল'ব লাগিব। আৰু এই লাড়ুটো কালাৰটোও বেলেগ হয় আৰু টেষ্টটোও বেলেগ হয় অলপ। আৰু ইয়াতে মই 10 টকীয়া আমুলৰ গাখীৰৰ পেকেট এটা দি দিছোঁ, জাষ্ট 10 টকীয়া। তাতে আকৌ পিষ্টা কেইটামান খুব ধুনীয়াকৈ খুন্দি পেলাই দি দিছোঁ, যিহেতু কেশৰ পিষ্টা ফ্লেভাৰত আহিব লাড়ুটো। এতিয়া খুব ধুনীয়াকৈ জৰজৰীয়া হোৱালৈকে ভাজি ল'লোঁ। ভাজি লৈ এতিয়া উলিয়াই লৈছোঁ মই কাঁহী এখনত, যিহেতু কেৰাহীটো বহুত বেছি গৰম হ'ব। এতিয়া গৰমে গৰমে লাড়ুকেইটা বান্ধি যাম। আৰু খুব দৌৰাদৌৰি নকৰিলেও হ'ব, ধুনীয়াকৈ সময় লৈ আপুনি বনালেই হ'ব। লাড়ুকেইটা ইমান টাইট হৈ নাযায়গৈ, যিহেতু মিল্ক মেড আছে সেইকাৰণে। এতিয়া খুব ধুনীয়াকৈ মই লাড়ুকেইটা কৰি ল'ম। গোল গোলকৈ লাড়ুকেইটা কৰি লোৱাৰ পাছত যিখিনি নাৰিকল মই আধা ভাজোতেই থৈ দিছিলোঁ আঁতৰাই, ইয়াৰ ওপৰত দি দিম। দেখিবলৈ ধুনীয়া লাগিব। এই লাড়ুটো অকণ মিঠাই টেষ্টটো আহে, যিহেতু ইয়াত মিল্ক মেড দিয়া হৈছে, পাউডাৰ গাখীৰ দিয়া হৈছে, অকণ মিঠাইৰ টেষ্টটো আহে। আৰু লাড়ুখিনি সম্পূৰ্ণ হৈ গ'ল। ওপৰত অকণমান পিষ্টা দি দিছোঁ। আৰু আকৌ চেম কেৰাহীটোতে মই আকৌ অকণমান ঘি দি যিখিনি নাৰিকল মই চেনি দি পেলাই যিখিনি সানি পেলাই থৈ দিছিলোঁ সেইখিনি এতিয়া মই দি দিছোঁ। চেনিখিনি খুব ভালদৰে গলি গ'ল। এতিয়া এইখিনিও ভালকৈ ভাজি ল'ব লাগিব। আৰু এইটো নাৰিকলৰ ফ্লেভাৰটো মই ইলাইচি দিছোঁ, সেইকাৰণে ইলাইচি পৰিমাণটো অকণ বেছিকৈ দিছোঁ। সৰু সৰু ইলাইচিকেইটা, ডাঙৰ হ'লে ইমানখিনি নালাগে। এতিয়া বাকলিখিনি ছাইড কৰি থৈ এইখিনি খুব ভালদৰে খুন্দি লৈছোঁ। তাৰপিছতে মই ইয়াত দিছোঁ বিট অকণ মিক্সিত পিচি লৈ ৰসটো উলিয়াই লৈছোঁ। আৰু এইটো অকণমান পিংক কালাৰ হ'ব। ইয়াতকৈ অলপ লাইটে হৈছে, ইয়াত অকণ বেছি ডাৰ্ক যেন দেখুৱাইছে কেমেৰাটো, যিহেতু মই বনাওঁতে ৰাতি হৈ গৈছে। এতিয়া খুন্দি লোৱা ইলাইচিখিনিও মই ইয়াতে দি দিছোঁ। আৰু খুব ধুনীয়াকৈ জৰজৰীয়া হোৱালৈকে ভাজি ল'ম, যিহেতু বহাগৰ বিহুৰ সময়ত অলপ গৰমেই আহি যায়, আৰু সেইকাৰণে সোনকালে বেয়া নহ'ব কাৰণে খুব ভালদৰে ভাজি ল'ব লাগিব, যাতে ইয়াৰ পৰা পানী ভাৱটো একেবাৰে নাথাকে। মই লাড়ুকেইটা বান্ধোতে খুব বেছি তেলহে ওলাইছিল। আৰু এতিয়া এনেকৈ মই লাড়ুকেইটা কৰি ল'ম। আৰু মিক্সিত পিচি যদি লাড়ুকেইটা কৰা যায় দেখিবলৈ বৰ ধুনীয়া হয়। তথাপিতো অকণ বেলেগ থাকক বুলি মই গোটেইকেইটা লাড়ু কৰি ল'লোঁ। আৰু এতিয়া এবিধৰ কাৰণে ৰেডি কৰিছোঁ। সেইবিধত মই আলমণ্ড আৰু কাজু কেইটামান দিম। সেইখিনি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু তাতে মই ৱাটাৰমেলনৰ চিজ কেইটামান লৈছোঁ, সেইকেইটাও খুব ধুনীয়াকৈ ফুটাই মই ভাজি লৈছোঁ। এতিয়া আকৌ সেইটো কেৰাহীতে ঘি 2 চামুচ দি যিখিনি ৰুকি লৈছিলোঁ নাৰিকল পিহনাত সেইখিনি দি দিছোঁ। এতিয়া এইখিনিও ভালদৰে ভাজি ল'ম।
নাৰিকলখিনি গেছটো কমাই ভাজি আছোঁ আৰু এইফালে মই যিখিনি বাদাম ভাজি লৈছিলোঁ সেইখিনিও খুন্দি দিছোঁ মিক্সিত খুন্দি দিলে পিচি দিলে বেছি পিছা যায়গৈ সেইকাৰণে মই এনেকৈ খুন্দি দিছোঁ টুকুৰা টুকুৰি থকা আৰু ৱাটাৰমেলনৰ চিজটো মই খুন্দা নাই সেইটো গোটাই গোটাই দিম এতিয়া নাৰিকলখিনি ভজা হৈ গ'ল তাতে মই যিখিনি এইটো মই বনাইছোঁ মানে চেনিও দিব পাৰে মই মিঠৈ দিছোঁ কাৰণ এটা কমেও বাকীটা চেনিৰে হ'ল সেইকাৰণে মই এইটো অকণমান কালাৰটো বেলেগ আহিব টেষ্টটো অকণ বেলেগ আহিব সেইকাৰণে মই ইয়াত মিঠৈ ব্যৱহাৰ কৰিলোঁ আৰু যিখিনি বাদাম খুন্দি লৈছিলোঁ সেইখিনিও দি দিলোঁ এতিয়া খুব ভালদৰে আকৌ মই এইখিনি ভাজি ল'ম নাৰিকলৰ পানীখিনি যাতে শুকাই যোৱালৈকে আমি নাৰিকল যদি ভাজোঁ আৰু তেতিয়া নাৰিকল বহুত দিনলৈকে থাকে বেয়া হৈ নাযায় আৰু খুব ধুনীয়াকৈ এতিয়া গোল গোল কৰি মই ধুনীয়াকৈ বনাই ল'ম আৰু এই লাড়ুকেইটা কোনো দিগদাৰ দিয়ে নাই খুব ধুনীয়াকৈ হৈ গৈছে নিশ্চিন্তভাৱে বনাব পাৰি আপুনি অকলেও যদি বনায় মই অকলেই বনাইছোঁ আৰামত বনাব পাৰি আৰু এনেকৈ মই লাড়ুকেইটা কৰি ল'ম খুব বেছি গৰম হৈ আছে হাতত পানী অকণ লগাই লগাই লৈ কৰিব লাগে কাৰণ মিঠৈ হাতত আঠা খাই ধৰে সেইকাৰণে ইয়াত অলপ পানী লগাই লগাই লৈ লাড়ুকেইটা বান্ধিব খুব ধুনীয়াকৈ হৈ যাব এনেকৈ মই গোটেইকেইটা লাড়ু বনাই ৰেডি কৰি ল'লোঁ আৰু খুব ধুনীয়া গোল হৈছে আৰু টেষ্টটো বহুত ভালেই লাগিছে বাৰু মিঠৈটো অকণ প্ৰব্লেম আছিলে পাছত আপোনালোকে গম পাব মোৰ কি প্ৰব্লেম হ'ল চাই থাকক সকলোখিনি লাড়ুৰ ভিডিঅ'ই সেইকাৰণে মই তিলৰ লাড়ুকেইটাও বনাওঁ বুলিয়ে ভাবিলোঁ মই তিলৰ লাড়ুটো সদায় বগা আৰু ক'লা তিলটো মিক্স কৰি দিলে ভাল লাগে দেখিবও ভাল লাগে সোৱাদো ধুনীয়া হয় এতিয়া বগা তিলখিনি ভাজি এতিয়া আকৌ ক'লা তিলখিনিও মই ভালদৰে ভাজি ল'ম এতিয়া দুইখিনি কেৰাহীটোতে মিক্স কৰি থৈ ল'ম কাৰণ গৰমে গৰমে যদি আমি মিঠৈ দিওঁ ভালদৰে মিক্স নহ'ব বগা ক'লা এক্সট্ৰা হৈ থাকিব সেইকাৰণে এইখিনি ভালদৰে মিক্স কৰি এতিয়া এইখিনিও অজৰাই লৈ আকৌ ইয়াতে এতিয়া মই মিঠৈ দিছোঁ অকণমান পানী দিম এইখিনি খুব ধুনীয়াকৈ এটা পাক অহালৈকে থৈ দিব লাগিব খুব ধুনীয়াকৈ মই এইখিনি পগাই ল'লোঁ এতিয়া চেক কৰিবৰ কাৰণে মই ইয়াত বাতি এটাত পানী লৈ মিঠৈখিনি দি দিছোঁ যেতিয়া গোধা বান্ধি যায় তেতিয়া জানিব মিঠৈ পাকটো হৈ গৈছে আৰু মই এইটো জোখতে এতিয়া তিলখিনি ঢালি দিছোঁ তিলখিনি দিও অকণমান সময় জুইটো জ্বলাই অকণমান সময় ভাজিম তেতিয়া তিলৰ টেষ্টটো আৰু বেছি ধুনীয়া হৈ যায় যেতিয়া মিঠৈত পকে এতিয়া কাঁহী এখনতে অলপ অলপকৈ উলিয়াই লৈছোঁ প্ৰথমতে দুটামান লাড়ু হ'ল তাৰ পাছত গোটেইখিনি মিঠৈ বান্ধি গ'ল কাৰণ লাড়ু হোৱা নাছিলে কাৰণ মিঠৈখিনি বহুত বেয়া আছিল মই ইয়াৰ পৰা কিনি আনিছিলোঁ সেইখিনি মিঠৈ ভালেই আছিলে সেয়াও অকণমান দিছিলোঁ কিন্তু প্ৰথমতে দুটামান উঠিলে তাৰপিছতে যেতিয়া মিঠৈ হৈ গ'ল মই জুইত থৈ থৈ কেইটামান যেনে তেনে বনালোঁ সেইকাৰণে ৰঙা ৰঙা দেখিছে আৰু বাকীখিনি মই বনাব নোৱাৰিলোঁ বেলি লৈ পেলাই কাটি দিছোঁ বৰফি আকাৰত আৰু কিবা কিবি কেইটামান চেপ দি পেলাই বনাই থৈছোঁ কাৰণ মোৰ হাতখন বহুত বেছি জ্বলি গ'ল ডাইৰেক্ট কেৰাহীৰ পৰা লৈ লৈ যেতিয়া কৰিছোঁ ভিডিঅ'ত ইমানকৈ দেখা নাই কিন্তু ৰিয়েলত বহুত বেছি হাত ৰঙা হৈ গৈছিলে যেনে তেনে মই বনাই কৰি বা তিলৰ লাড়ুখিনি থলোঁ মানে সদায় তিলৰ লাড়ু বনাবলৈ ভাল মিঠৈটো আনিব লাগে মই গাঁৱৰ পৰা দেউতাই আনিছিল সেইখিনি হ'ব বুলি ভাবিছিলোঁ সেইকাৰণে মই ইয়াৰ পৰা অনাটো পিঠা বনাই পেলালোঁ কিন্তু নাই নহয় মিঠৈখিনি অলপ বেয়া আছিলে আশা কৰিলোঁ আজি ৰেচিপিকেইটা মোৰ ভাল লাগিলে বিহু বুলি বনালোঁ আৰু ভিডিঅ'টো আগতীয়াকৈ দিবলৈ মই নোৱাৰিলোঁ যিহেতু অকলে অকলে সকলোখিনি কাম কৰিব লাগে আজিলৈ আহিছোঁ